হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি যাম তেজপুৰৰ গৰৈমাৰীলৈ, বা আৰু ভিনদেউৰ ঘৰলৈ। এয়া লগত বৰমা, জীউ আৰু এয়া বা। গুড মৰ্নিং। মৰ্নিং। ভালকে দেখাই দিম। ক'লে যাবা আজি? ক'লে? এইপিনে ক'লে? ডাঙৰ আইতাৰ ঘৰলে। আৰু এয়া ভিনদেউ। আজিৰ এই ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। ভিডিঅ'টো শেষলৈকে চাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। আৰু এয়া দেখিছেনে, এই ভিউটো বোলে বাৰ আটাইতকৈ ফেভৰেট। কাৰণ কিয়, এয়া দেখিছেনে, এই মাউণ্টেইনটো হ'ল অৰুণাচলত থকা মাউণ্টেইন, যিটো নেকি বৰফেৰে ঢাক খাই থাকে আৰু বৰফো ইয়াৰ পৰা দেখিব পোৱা যায়। আপোনালোক যদি গৰৈমাৰী এই বালিপাৰাৰ ৰাস্তাটোত আহিলে আপোনালোকে এই ভিউটো দেখি সঁচাকৈ ভাল পাব। আৰু এয়া আমি আহি পালোহি ধলাই বিল। ধলাই বিলৰ পৰা এয়া যে দেখিছে, এয়া হৈছে টুপিয়া। আৰু এয়া হৈছে জীয়া বৰলীৰ ওপৰত থকা পুৰণা দলং। আৰু ইয়াৰ পৰাও সেই মাউণ্টেইনটো খুব ধুনীয়াকৈ দেখা পায়। এই যে বগা বগা দেখিছে, এয়া অকল বৰফ হয়। সঁচাকৈ উষানগৰী তেজপুৰ প্ৰাকৃতিক সৌন্দৰ্যত সঁচাকৈ চহকী। আৰু এয়া চাওকচোন, ছাইডত এয়া বাগান। আৰু এয়া আমি বালিপাৰা পালোহি। আমি বহুত সোনকালে ঘৰৰ পৰা আহিছিলোঁ। বাৰ যিহেতু ADREৰ ডিউটি পৰিছে, সেইবাবে 6:30টাতে আহিছিলোঁ। আৰু এয়া বাই দেখুৱাইছে, বাই গুণোৎসৱত এইখন স্কুলতে ডিউটি কৰিছিলে। আৰু অলপ আগত MP পল্লৱ লোচনৰ ঘৰ এয়া বাই দেখুৱাই গৈছে, মই আপোনালোকক। আৰু এয়া আমি বাৰ ADREৰ পৰা স্কুলখন পালোহি। আৰু এই স্কুলখন হ'ল ছেইণ্ট জেভিয়াৰ স্কুল। আজি ৰাস্তাত আহোঁতে কেৱল ADRE পৰীক্ষাৰ্থীসকলকে লগ পাইছোঁ। তেওঁলোকক এই পৰীক্ষাটোৰ বাবে বহুত শুভেচ্ছা জনালোঁ। আৰু এয়া দেখিছেনে, চাওকচোন পৰীক্ষাৰ্থীৰ কিমান ভিৰ। আৰু বাক থৈ এতিয়া আমি ভিনদেউৰ ঘৰলৈ বুলি গৈ আছোঁ। গৰৈমাৰী কিমান দূৰ? গৰৈমাৰী তোমাৰ ডিংগিলা দেখুৱাই দিয়া। আজি কি বাৰ বিহু আহিছে? ভৰিটো দেখাই দিয়া তোমাৰ। আৰু এয়া ফাইনেলি বাৰ ঘৰ পালোহি। এয়া বৰমা ৰৈ আছে আমি যাম বুলি গম পাই। আৰু এয়া যে দেখিছে ফটো, কোন গম পাইছেনে? এয়া পিউ মাইনা। জন্মদিনাখনে ফটো উঠোৱাবলৈ, এতিয়া কিমান ডাঙৰ হ'ল তাই। এয়া খেলাত বিজি। কি খেলিছা? খানা মোক দিবা নি খাবলৈ? দিয়া, মই খাম। দিয়া। কি ক'ব, নিউ ব্লগাৰ যে, খানাৰ ফটো উঠাবলৈকে পাহৰিলোঁ। আৰু এয়া খাই মেলি, এয়া বাই যোনখন স্কুলত চাকৰি কৰে সেই স্কুলখন ইফালে আছে। আৰু আজিৰ দিনটো কি হ'ল জানেনে? মিছনত ইমানেই ভিৰ। এয়া হ'ল নিকামুলৰ ওচৰত মানে ইমানেই ভিৰ, আমি প্ৰায় 1 ঘণ্টামান ধৰি তাত ফচি আছোঁ। সেইবাবে তেজপুৰ ইউনিভাৰ্চিটিৰ ৰাস্তাটোৱেদি আমি ঘৰলৈ আহিলোঁ আৰু আপোনালোককো দেখুৱাই গৈ আছোঁ। সন্ধিয়া সময়ৰ এই ৰাস্তাটো আহি খুবেই ভাল লাগে। আৰু শেষত বা আৰু ভিনদেউ আজি এটা ইমান ধুনীয়া দিন মোক দিয়াৰ বাবে দুজনকে বহুত বহুত ধন্যবাদ। আৰু আজিলৈ আহিছোঁ দেই, বাই বাই।